সমস্যাৰ পৰা আঁতৰি ফুৰাটো সহজ, কিন্তু সমস্যাৰ সন্মুখীন হৈ জীৱনৰ সৈতে যুদ্ধ কৰাটো কঠিন। ধুমুহা অহাটো প্ৰয়োজনীয়, কাৰণ তেতিয়াহে গম পায় কোনে হাত খামুচি ধৰিব আৰু কোনে এৰি দিব। আজি যিজনেই তোমাক অৱহেলা কৰিছে, গুৰুত্ব দিয়া নাই, ধৈৰ্য ধৰা, এদিন তোমাকেই তেওঁৰ বহুত বেছি প্ৰয়োজন হ'ব। জীৱনৰ প্ৰতিটো খোজতেই বাধা আহিবই, আৰু সেই বাধা নেওচি আগবাঢ়ি যোৱাৰ নামেই সফলতা। জীৱনত সফল নহ'লে বাৰে বাৰে চেষ্টা কৰা, হাৰ মানি নিদিবা, কিয়নো এজোপা লঠঙা গছেও পাতৰ বাবে অপেক্ষা কৰে। সুখত থকাৰ নামেই জীৱন নহয়, কষ্টক জয় কৰি আগুৱাই যোৱাৰ নামেই জীৱন। প্ৰতিটো আঘাত একোটা শিক্ষা, আৰু প্ৰতিটো শিক্ষাই তোমাক অধিক শক্তিশালী কৰিব। তেওঁলোকৰ বাবে সুখত থাকা, যি সদায় তোমাৰ দুখ হোৱাটোই বিচাৰে।